নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা নতুন ৰেচিপিটো হৈছে ছজনা আৰু বিলাহী বনাম। এতিয়া মই ইয়াত দেখিছেনে, ছজনাখিনি ধুনীয়াকৈ বাকলি এৰাই মই কাটি লৈছোঁ। আলু এটা কাটি লৈছোঁ আৰু এটা বিলাহী লৈছোঁ। আৰু এইখিনি মই ধুনীয়াকৈ কাটি ৰেডি কৰি লৈছোঁ। আৰু ইয়াতে দিম মই সৰিয়হ। ছজনাখিনি মই সৰিয়হ দি বনাম, সেইকাৰণে সৰিয়হ অলপ লৈছোঁ, জিৰা, নহৰু কেইফুটামান আৰু তেলত দিবৰ বাবে পিঁয়াজ এটা লৈছোঁ। আৰু ইয়াতে দিম কেঁচা জলকীয়া দুটা। আৰু এইখিনি মই ধুনীয়াকৈ পিচি ৰেডি কৰি লওঁ। ছজনাখিনি মোৰ কটা হৈয়ে আছে, যিহেতু এতিয়া ছজনাৰ ছিজন নহয়, ছজনা খাব লাগে। সেইকাৰণে মইনো কেনেকৈ বনাওঁ, কি কৰোঁ, আপোনালোককো লগতে দেখুৱাই যাওঁ। তেতিয়াহ'লে ভিডিঅ'টো আগলৈ চাই থাকক। মই পিচি লৈ এইখিনি ৰেডি কৰি লৈ লওঁ। সেয়া মই গেছত কেৰাহী এখন পাতি দিছোঁ, তেল দিছোঁ, গৰম হৈছেই। আৰু মই মছলাখিনি পিচি ৰেডি হৈ গ'ল মোৰ। এতিয়া পিঁয়াজ দিলোঁ ইয়াতে। পিঁয়াজখিনি অকণমান ভাজিম। এতিয়া মই পিচি লোৱা মছলাখিনি তেলতে দি দিম। এইখিনিতে মই আপোনালোকলৈ এটা অনুৰোধ কৰিছোঁ, মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, প্লিজ তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু শেষত মোৰ ভিডিঅ'টো চাই লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰি দি দিব। তেতিয়া চাই থাককচোন। ইয়াতে মছলাখিনি মোৰ অলপ ভজা হৈ গৈছে। মই ইয়াতে প্ৰথম বিলাহীটো দি দিম। বিলাহীটো অলপ সময় মই ভাজি ল'ম। ইয়াতে দেখুওৱা এনেকৈ চবেই সকলোৱে বনাবলৈ জানে, তথাপিও মই কেনেকৈ বনাইছোঁ মই সেইটোহে জানো। এইটো কোনো ধৰণ নতুন ৰেচিপি নহয় আচলতে। মই ইয়াতে নিমখ অলপ দি দিছোঁ, হালধি দিছোঁ, আৰু এইখিনি সকলোৱে জানে, যি বস্তু দিব লাগে দি দিছোঁ। এতিয়া এই বিলাহীখিনি দেখিছেনে, ধুনীয়াকৈ গলি আহিছে। বিলাহীখিনি গলি গৈছে। ইয়াতে এতিয়া মই ছজনাখিনি দি দিম। মই এনেকৈয়ে বনাওঁ। ছজনা দি দিলোঁ। এতিয়া মই অলপ সময় ভাজিম, এনেকৈ ভাজি থাকিম। বজাৰৰ সাৰ দিয়া শাক পাচলি খোৱাতকৈ ছজনাখিনি খোৱা বেছি ভাল, এতিয়া যিহেতু ছজনাৰ ছিজন হয়। এয়া চাওক, ছজনাখিনি অকণমান মই পানী দি দিলোঁ। মছলাটো লাগি ধৰাৰ কাৰণে মই পানী অলপ দি দিলোঁ। এনেকৈ সিজাই প্ৰায় আধা ঘণ্টামান ভাজিব লাগিব, বেছি ভাজিব লাগিব চাগে। মই বাৰু বনাই থাকোঁচোন। এতিয়া ঢাকি দিম। এয়া চাওক, চব্জিখিনি পানীখিনি শুকাই গ'ল। মই এতিয়া আৰু অলপ পানী দিম, যিহেতু সিজাই নাই এতিয়া, আৰু অলপ সময় সিজাব লাগিব। ছজনাটো সিজোতে অলপ টাইম লাগে। অলপ পানী দি আৰু অলপ সিজাম। এনেকৈ বনাই খাই চাবচোন। সকলোৱে খাইছেই চাগে, যিসকলে খাইছে তেওঁলোকৰ বাৰু কোনো কথা নাই। আৰু যিসকলে নাই খোৱা তেওঁলোকে এবাৰ বনাই খাব। এতিয়া চাওকচোন, ভাজিখিনি ধুনীয়াকৈ লাগি ধৰিছে, শুকাই আহিছে পানীটো। মোৰ চব্জিখন প্ৰায় ৰেডি হৈছে। মই এইটো জোখতেই ৰাখিম, এনেকুৱা থাকিলে খাবলৈ বেছি টেষ্টি হয়। মই এতিয়া গেছটো অফ কৰি দিম। মোৰ চব্জিখন ৰেডি হৈ গ'ল। এয়া মোৰ ছজনা, বিলাহী, সৰিয়হ দিয়া চব্জিখন ৰেডি হৈ গ'ল। চাওকচোন, দেখিবলৈ কিমান ধুনীয়া লাগিছে, আৰু এনেকুৱাকৈ খাবলৈ খুব টেষ্টি হয়। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ একেবাৰে নাপাহৰিব।